নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আমাৰ এই পুতলাটোৰ পৰা। আৰু এই পুতলাটো হৈছে আমাৰ ঘৰৰ স্পেচিয়েল সদস্য, নাম হৈছে মিষ্টাৰ অস্কাৰ। আৰু এয়া হৈছে আমাৰ ঘৰৰ দুজনী আকৌ নতুন সদস্য, একদম এলেহুৱা, কাম বন নকৰে। आराम से रहने का, ठंडा पानी पीने का, टीवी देखने का, मौज करने का, बस सब कुछ अपना समझ। তো আজি আমাৰ ঘৰলৈ আহিছে মোৰ অতিকৈ মৰমৰ সৰু মাহী। তো তাই অহা খুচিতে মই ভাবিলোঁ কিয়নো এটা ভ্লগ বনাই দিওঁ, আৰু তাই বহুত লাজ কৰি আছিলে, মোৰো লাজেই লাগে বাৰু। তো মাহীয়ে আনিছিলে এয়া মিঠাই, কি মিঠাই নামটো নাজানো, আৰু আনিছিল পূৰা গৰম গৰম চিঙৰা, খুব টেষ্টি চিঙৰা, একদম মানে ইমান ধুনীয়া গোন্ধ ওলাই আছিল নহয়, মোৰ মানে খাওঁ খাওঁ লাগি আছিল। তো মই প্লেটখনত চিঙৰাকেইটা উলিয়াই লৈছোঁ আৰু মিঠাইখিনিও উলিয়াই লৈছোঁ। তাৰপিছত মায়ে বনাই আছিলে চাহ, আৰু মাহীয়ে গাখীৰো আনিছিলে। এয়া মাহীয়ে অনা গাখীৰ, সিহঁতৰ ঘৰৰে গৰু আছে, গৰুৰ গাখীৰ আনিছিল। আৰু এয়া মায়ে বনাইছে চাহ, আৰু অস্কাৰকো মিঠাই দিছোঁ। সি প্ৰথমতে নাটক কৰে, সি নাখাওঁ বুলি পেলাই, তাৰপিছত জবৰদস্তি দি থাকিলে খায়। এয়া চিঙৰাটো মই ভাঙি দেখাই দিছোঁ, ভিতৰত কি ধুনীয়া চাওক, খুব টেষ্টি চিঙৰা, পূৰা গৰম গাখীৰ চাহৰ লগত গৰম গৰম চিঙৰা খাই খুব মজা। ভাই মজা আয়া। চাহ তাহ খাই উঠাৰ পিছত এয়া মই মাংস বনাবলৈ লৈছোঁ। আৰু মাংসত মই আদা নহৰুৰ পেষ্ট, জিৰা গুড়ি, নিমখ, হালধি, গৰম মছলা, মিট মছলা এইবোৰ দি ভালদৰে মাংসখিনি সানি লৈছোঁ। আৰু ইয়াত মই ব্যৱহাৰ কৰিছোঁ গাখীৰৰ ওপৰত উঠি থকা চামনিখিনি, যিহেতু ঘৰত দৈ নাই সেয়েহে মই গাখীৰৰ চামনি ব্যৱহাৰ কৰিছোঁ। এনেদৰে মই প্ৰায় ব্যৱহাৰ কৰোঁ, আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। আৰু তাৰপিছত মই দিছোঁ নেমু ৰস অকণমান, 2 পিচ নেমু মই চেপি দিছোঁ। আৰু এইখিনি মই ভালদৰে সানি পেলাই 10 মিনিটমানৰ কাৰণে মেৰিনেট হ'বলৈ ৰাখি দিছোঁ। যিহেতু ঘৰত বিলাহীও নাই, দৈও নাই, সেয়েহে মই গাখীৰৰ চামনিকে ব্যৱহাৰ কৰিছোঁ। 10 মিনিটমানৰ পিছত এয়া সকলো বস্তু ৰেডি কৰি মই জুইত মাংস বনাবলৈ লৈছোঁ। আৰু কেৰাহীখনত তেল গৰম হ'বলৈ দি 2টামান পাঁচফোৰণ দি দিছোঁ। তাৰপিছত দিছোঁ মই কাটি ৰখা পিঁয়াজখিনি, আৰু ভালদৰে লৰাই দিছোঁ। এইখন হৈছে আমাৰ জুহাল, আৰু মাংস চাংস আনিলে প্ৰায় আমাৰ ইয়াতে বনোৱা হয়, যিহেতু জুইত বনালে বেছিকৈ টেষ্টি হয়। তো এইখিনি সুবিধা কৰি লোৱা হৈছে। ইয়াৰ পিছত পিঁয়াজখিনি ক্ৰিস্পি হোৱাৰ লগে লগে মই মাংসখিনি ইয়াত ঢালি দিছোঁ, আৰু ভালদৰে লৰাই দিছোঁ। এখন হাতেৰে মোবাইল ধৰি এখন হাতেৰে জুইত মাংস বনাবলৈ অকণমান অসুবিধা হৈছিলে, সেইটো কাৰণে মই ইয়াৰ পিছৰখিনি নেদেখালোঁ। মাংসখন মই বহুত সাধাৰণভাৱে বনাইছোঁ, আৰু হোৱাৰ পিছত মই মান ধনিয়া অকণমান তাত দি দিছোঁ। তাৰপিছত আন এখন কেৰাহীত মই তেল অকণমান গৰম হ'বলৈ দি তাত সৰিয়হ ফুটাই দি আদা নহৰু দি জালি কোমোৰাৰ ভাজিখন ভাজি লৈছোঁ। এয়া আমাৰ ঘৰৰে জালি কোমোৰা হয়, এটা অকণমানি জালি কোমোৰা মই ভাজিছোঁ। তাৰপিছত মই দিছোঁ হালধি নিমখ, খুব চিম্পল ভাজি। এনেদৰে সৰিয়হ ফুটাই দি কোমোৰাৰ জালি ভাজি বনালে খুব টেষ্টি লাগে খাই, আপোনালোকে বাৰু খাই পাইছেনে? জালি কোমোৰাৰ ভাজিখন হোৱাৰ পিছত আকৌ অকণমান তেল গৰম হ'বলৈ দি তাত আদা নহৰু দি মই ছিঙি আনি ৰখা মেষ্টা এমুঠিমান ভাজিছোঁ। মেষ্টাখিনি গলি যোৱাৰ পিছত তাত অকণমান পানী দি হালধি নিমখ দি মই ভালদৰে লৰাই আছোঁ, একেবাৰে শুকান হোৱালৈকে। আৰু শুকান হোৱাৰ পিছত এয়া মেষ্টাৰ ভাজিখন হৈ গৈছে। তো এয়া আমাৰ আজিৰ দুপৰীয়াৰ সাজটো হৈ গৈছে। বেছি একো বনোৱা নাই, মেষ্টা টেঙাৰ ভাজি, জালি কোমোৰাৰ ভাজি, সৰিয়হ ফুটাই দি মাংস, আৰু সেয়া মায়ে বনাইছিলে ৰঙালাওৰ আগ। খাই বৈ উঠাৰ পিছত আমি হাহিম ছাইডৰ ফালে ফুৰিবলৈ গৈছিলোঁ, আৰু তাত চাৰিওফালে ইমান ধুনীয়া ভিউ আছিল, ইমান চবফালে সেউজীয়া আছিল যে আধা ৰাস্তাত নামি এনেদৰে এটা ক্লিপ কেপচাৰ কৰিলোঁ। পথাৰবোৰ কমপ্লিট হোৱা নাই, ৰুই আছে, কেইদিনমান পিছত আকৌ ভাল লাগিব চাবলৈ, তেতিয়া বাৰু মই দেখাম। আৰু গৈ থকাৰ মাজতে আমি দেখিলোঁ যে বহুত মানুহ ৰাস্তাৰ ওচৰত থিয় হৈ কিবা চাই আছে। তো তাৰপিছত দেখিলোঁ যে পাহাৰৰ পৰা হাতী এজাক নামি আহি
পানী খাই আছে মানে হাতীয়ে পাহাৰৰ পৰা নামি আহি পানী খাবলৈ আহিছিল আৰু পুৰা একদম মানে পানীত খেলি আছিল মোৰ কেমেৰাটোৰে ইমান বেছি ভালকৈ দেখা পোৱা নাযায় জুম কৰিলেও কোৱালিটি ইমান ভাল নহয় তথাপিও দেখাবলৈ চেষ্টা কৰিছোঁ ভিউটো চাই ইমান ধুনীয়া লাগিছিল এনেকুৱা দৃশ্য মই আগতে কেতিয়াও দেখা নাছিলোঁ মানে ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু এয়া দেখিবলৈ পাইছে মানুহবিলাকেও চাই আছে তাৰপিছত আমি এখন ধুনীয়া ঠাইত গৈ চাহ খাইছোঁ এয়া মুগ ডাল তাৰপিছত কুৰকুৰি আৰু গাখীৰ চাহ এনেদৰে ফ্লাক্সত লৈ গৈছিলোঁ আমি প্ৰায়ে যাওঁ এই জেগাটোত কেতিয়াবা বাৰু ভালকৈ ভিডিঅ' বনাই দেখাম এই জেগাটোৰ ওপৰত আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অহা ভিডিঅ'ত আকৌ লগ পাম বাই বাই